হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই যোৱাকালি এটা ভিডিঅ' চালোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। তেখেতে কৈছে যে মিয়াবিলাকক যিমান পৰা সিমান দিগদাৰ কৰি থাকা। মোৰ তৰফৰ পৰা ফুল ছাপোৰ্ট। এতিয়া কথাটো হ'ল, আপুনি মিয়া চিনিব কেনেকৈ? মিয়া মানে মুছলিম, সকলোৱে গম পাওঁ, কিন্তু সকলো মুছলিমে মিয়া নহয়, এইটো কথা জানি থ'ব দেই। বঙালী ভাষী মুছলিমবিলাকক মিয়া বুলি কোৱা হয়, মই ৰিচাৰ্চ কৰি গম পালোঁ। এতিয়া কথাটো হ'ল, মিয়াবিলাক যদি ছাছপেক্টেড বা বাংলাদেশীয়ে হয় বা অসমৰ যদি নাগৰিক নহয়, তেখেতক কিবা আইনগত যিমান ব্যৱস্থা আছে ব্যৱস্থাবিলাক কৰিব লাগে। কিন্তু এই ভোটৰ আগত এইবিলাক কৈ ফেলে নিজৰ মাজতে দিগদাৰি কৰি কি লাভ কওকচোন? এতিয়া আপুনি যদি মিয়াক দিগদাৰি কৰিব যায়, তেখেততো উল্টা কিবা এটা কৰিব, তেতিয়া বেমেজালিৰ সৃষ্টি হ'ব না নাই? আৰু মুখ্যমন্ত্ৰী হৈছে অসমৰ মুৰব্বী। আমাৰ ঘৰৰ মুৰব্বীয়ে আমাক কি কয় যে বেটা, বাহিৰত কিন্তু কাজিয়া নকৰিবি, সকলোৰে লগত মিলা প্ৰীতিতে থাকিবি। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ মুৰব্বী হৈ পেলাই এনেকুৱা কথা কয়, যিটো কথা কোৱাৰ পৰিণাম কি হ'ব সকলোৱে গমে পায়। খালি কাজিয়া হ'ব, তাৰ বাহিৰে একো নহয়। মুখ্যমন্ত্ৰী হিচাপে তাৰ দায়িত্ব কি? যে অসমখন শান্তিতে থাকক। এজন ৰাজনৈতিক নেতাৰ মূল কামেই হৈছে সেইটো, যে দেশখনক কেনেকৈ আগবঢ়াব নিব লাগে, দেশখনৰ মাজত মিলা প্ৰীতি থাকিব লাগে, উন্নত হ'ব লাগে। আজি চাইনাত চাওক, ইমান পপুলেশ্যন, তথাপিও সেই চাইনা হৈছে উন্নত ৰাষ্ট্ৰ। আমাৰ ইণ্ডিয়াতো পপুলেশ্যনবোৰ, কিন্তু আমি দৰিদ্ৰতাৰ মূল কাৰণ হিচাপে কি জানো? যে জনসংখ্যা। কিন্তু চাইনাতো জনসংখ্যা বেছি, কিন্তু তাতেতো ইমান দৰিদ্ৰতা নাই, দৰিদ্ৰতাৰ সংখ্যা নাই আমাৰ ইয়াতে যিমান আছে। কেলৈ জানেনে? মই এটা ৰিচেণ্টলি ষ্টাডিত চাইছোঁ, চাইনা হৈছে এথেইষ্ট এটা দেশ, নাস্তিক দেশ। তেখেতে ধৰ্মক নামানে, কৰ্মক মানে। মই কোৱা নাই যে আপোনালোকে ধৰ্মক মানিব নালাগে, ধৰ্মক সকলোৱে ভালদৰে মানিব লাগে, কাৰণ ধৰ্ম থাকিলে শান্তি থাকে, ধৰ্ম থাকিলে সকলোৱে থাকে। কিন্তু কোনো ধৰ্মতে শিকোৱা নাই যে আন ধৰ্ম মানুহক বেমেজালি কৰা, দিগদাৰি কৰা, এইবিলাক কোনো ধৰ্মতে শিকা নাই। গীতাতো লিখা নাই, কোৰাণ শ্বৰীফতো লিখা নাই। গতিকে আমি এই ৰাজনৈতিক নেতাসকলে নিজৰ চকীখন বচাবৰ কাৰণে এইবিলাক মন্তব্য কৰি থাকে, যাতে ভোটৰ আগত কেইটামান ভোট পায় আৰু। এতিয়া চাওক, জৱাহৰলাল নেহৰু, অটল বিহাৰী বাজপেয়ী, প্ৰফুল্ল কুমাৰ মহন্ত, হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ, এখেতে গ'লে কেতিয়াও সৰ্বানন্দ সোণোৱাল, এখেতৰ পৰা কেতিয়াও কিন্তু এইবিলাক মন্তব্য শুনা নাই, কমনিয়েল মন্তব্য শুনা নাই। ভাৰত এখন ছেকুলাৰ কাণ্ট্ৰি, ইয়াতে সকলো ধৰ্মাৱলম্বী মানুহ মিলা প্ৰীতিত বাস কৰি থাকে। কিন্তু এইবিলাক কথা কৈ নিজৰ মাজতে কি হ'ব? খালি কাজিয়াই হ'ব। এজন মুখ্যমন্ত্ৰী হিচাপে কি ক'ব লাগে? স্কিল ডেভেলপমেণ্ট কেনেকৈ কৰিব লাগে, স্কিল ডেভেলপমেণ্ট নিজৰ সেইবিলাক, তাৰপাছত কেনেকৈ দেশখন আগুৱাই ল'ব পাৰে, সেইবিলাক কৰিব লাগে। তাৰ বাহিৰে খালি এইবিলাক মিয়া 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 মিয়া। আৰু এইটো কথা শুনি কিছুমান মানুহে, হিন্দু ধৰ্মৰ মানুহেতো পূৰা একদম ফূৰ্তি, এইবাৰ অমুক কৰিম, এইবাৰ তমুক কৰিম। কৰিলে কি হ'ব? শেষত মিয়া মানুহেতো বহি নাথাকে, সিহঁততো দিব না কিবা কিবি, উল্টা নিডনছ থাৰ্ড ল, তো খাটাব না। তো খাটালে কি হ'ব? এভৰি একশ্যন হেজ এন অপজিট এণ্ড ইকুৱেল ৰিয়েকশ্যন। তেতিয়াহ'লে কি কণ্ডলৰ সৃষ্টি হ'ব না নাই? গতিকে আমি হৈছোঁ শিক্ষিত যুৱক, আমি শিক্ষিত মানুহ, আমি এইবিলাক ৰাজনৈতিক নেতাৰ কথাৰ পালত নপঢ়োঁ। আমাৰ কাম হৈছে আমাৰ ফেমিলিক ৰক্ষণাবেক্ষণ দিয়া, ফেমিলিক পোহপাল কৰা, ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰা, এইবিলাক হৈছে আমাৰ কাম। আৰু মই মই পলিটিক্স একদমেই বেয়া পাওঁ, সঁচা কথা ক'লোঁ। মই কোনো কংগ্ৰেছৰো নহয়, বিজেপিৰো নহয়, AJPৰো নহয়। যিয়ে ভুল কৰিব মই সেই কথাটো কমেই, চিধা কথা। গতিকে আমি সকলোৱে কি কৰিব লাগে? স্কিলৰ ওপৰত ফ'কাছ কৰিব লাগে, স্কিলৰ ওপৰত। এইবিলাক ধৰ্ম এইবিলাক কৰি থাকক, নিজৰ ঘৰতে কৰি থাকক, নিজৰ মাজতে ৰাখক, আন ধৰ্মকো সন্মান কৰক, নিজৰ ধৰ্মকো সন্মান কৰক, মজা। আমি শান্তিত থাকিব লাগে। এই ৰাজনৈতিক নেতাৰ পালাত পৰি নিজৰ লাইফটো নষ্ট কৰিব নালাগে, এইটো মোৰ থিংকিং। আৰু আপোনালোকে কি কয় নাজানো।
তো এইখিনিয়ে আৰু তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব সকলো ব্যক্তিয়ে যাতে এই বিষয়ে অৱগত হওক আমি কাজিয়া নিবিচাৰোঁ আমি জুবিন যুগৰ মানুহ আমি জুবিনক যদি আপুনি ভাল পায় আপুনি আন মানুহক কেতিয়াও ধৰ্ম বাদে দিলেও আন মানুহক কেতিয়াও আপুনি কি কৰিব নোৱাৰে কষ্ট দিব নোৱাৰে যদি আপুনি যদি প্ৰকৃত জুবিন অনুৰাগী হয় তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ধন্যবাদ